সেই ৰাস্তা ব্লকে চাওক আঙুলটো চাফা কৰি আছে। ৰাতিপুৱা আহিয়ে দেখা পালোঁ, ব্যায়াম কৰি আছিলোঁ। চাওক চাফা কৰা মানুহে ভালকে মানুহ মাখাই থু চু পেলাই থৈ যায়, হাক দিছে থু চু পেলাব, তথাপিও পেলায়। আপোনালোকে কেইটা বজাৰ পৰা কাম কৰে? ৰাতিপুৱা 5টা বজাতে আহোঁ। 5টা বজাৰ পৰা কেইটা বজালৈকে? 5টা বজাৰ পৰা আপোনাৰ 1টা বজালৈ থাকে। 1টা বজালৈকে? জিএমচি চাব আহে। জিএমচি চাব আহে। আমাৰ অফিচাৰবিলাক আহে কিনে চেকিঙত আহে কিনে চায়। কিমান দৰমহা পায়? মই মাহত এতিয়া 22,000 পাওঁ, ৰেগুলাৰ চাকৰি। ভালে দিয়ে চেলাৰী, সেই হিচাপত কাম কৰিব লাগে। গোটেই ৰাস্তাটোৱে চাফা কৰিব লাগে না? ভাগ থাকে ন? ভাগ থাকে আমাৰ চেমলৰ পৰা ইয়াৰ পৰা আপোনাৰ চেমলৰ ব্ৰিজৰ তললৈকে থাকে, তাৰ পৰা আৰু বেলেগ মানুহ থাকে। আৰু আজিকালিতো বহুত আইন কৰি দিছে, সেই আইনবিলাক আপোনালোকে বুজাই দিয়ে নে নহয় তেওঁলোকে নিজে কিবা কৰিব লাগে? নাই আইনবিলাক ছাৰে বুজাই থৈ যায়, চাফা কৰাৰ পিছত নেপেলাব। কিছুমান মানুহ শুনে, কিছুমানে নুশুনে। ঠিক আছে বাৰু, ঠিক আছে। আপোনাক ডিষ্টাৰ্ব দিলেও অলপ ভালকে চাফা কৰক। আপোনাক বহাই দিলে বেয়া নাপাব। বাই বাই। এই চাওক আঙুলটো জগিং কৰিব আহিছে। চাওক না পুৰা চাফা হৈ আছে। থু চু পেলা হাক দিয়াৰ পৰা খাই গৈছে মানুহ। চাওক ব্ৰিজটো পালোঁ, চেনেলৰ ব্ৰিজ। আৰু আজিকালি ৰাস্তাবিলাক কি ধুনীয়া ক্লিন হৈ থাকে, তো চৰকাৰে ভালে কৰিছে যি কৰিছে। ভাবিলোঁ আজি ৰাস্তাটোৱে চেক কৰিব আহোঁ, চৰকাৰৰ নিয়ম মানিছেনে নাই। মানিছে মানুহ নহয়, ভয় খাইছে। জাবৰ চাবৰ পেলাইছে নাই? এই ঠাণ্ডা বতৰ ষ্টাৰ্ট হ'ল না, এতিয়া য'তে যাই থাকোঁ। এয়া চাওক আঙুলটো কেঞ্চাৰ হৈছে। চাওক এটা গাড়ী অহা টাইম হৈয়ে গ'ল। চাওক পিজ্জাৰ দোকান দেখা পাই মোৰে খাব মন গৈছে। চাওক এতিয়া যাই আছোঁ। এই মানে চাওক না ৰাস্তা পুৰা চাফা হৈ আছে। এই চাওক না চাওক গছক এয়া ধূপ দি দিছে। তো অলপ পূজাকে কৰি ল'লা আৰু দৃষ্টিয়ে। তো এই চাওক লোহাৰ দোকান, লোহাৰ যিটো চাওক খুলিলে ৰাতিপুৱা পোহৰ নহওঁতে খুলিলে। তো এইখিনিতে আমি ভিডিঅ'টো সামৰিলোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই বাই, টাটা।